নমস্কাৰ। কাব্যঋষি নীলমণি ফুকনদেৱৰ এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম সূৰ্য হেনো নামি আহে এই নদীয়েদি। ৰাতি হলে সূৰ্য হেনো নামি আহে এই নদীয়েদি। ৰক্তক্ষৰা ভুজংগিনীৰ দৰে এই নদীৰ নাম ক'ত আছে? একো কথা ভুলত নাই। হয়তো অদৃশ্য এই ক্ষিপ্ৰ নদীৰ আজিলৈকে একো নাম নাই। মাজ নিশা সাৰ পালে উঠি আহি চাবা দূৰণিলে এটি অতিকায় দীঘলীয়া সপোনৰ মকৰাৰ দৰে এটি চকু। সেউজীয়া মৰা এটা মাছৰ পিঠিত উঠি কেনেকৈ এই নদীয়েদি উটি উটি যায়। দূৰৰে পৰা দেখিবা কিদৰে নদীৰ পানীত এটি দুটিকৈ সৰে সুৰা ৰাঙি তৰাবোৰ, ঠিক যেন পকা পকা আঙুৰৰ দৰে। শুনিবা দূৰত জোঙা এটা শিলত পৰি চীনা মাটিৰ প্লেটৰ দৰে ফাগুনৰ জোন ভাঙি যোৱা দেখি কেনেকৈ চৰাইবোৰে কান্দে। হঠাতে আকাশখনে চোকা তৰোৱালৰ ধাৰৰ দৰে নামি অহা যেন লাগিলে তোমাৰ। চুলিবোৰ ৰাণী মাথো, চকু মুখ অন্ধকাৰ কৰি দিবা। ৰিক্ত গৰ্ভ বতাহৰ হাহাকাৰ শুনি অদৃশ্য হৈ যাব পলকতে। ৰক্তক্ষৰা ভুজংগিনীৰ দৰে ক্ষিপ্ৰ এই নদী। ভয় খালে চাবা মিছা হৈ যাব। এতিয়াও নিশা আছে। সূৰ্যই কথা কব। সূৰ্যই এটা আমাক উত্তৰ দিব।